কি সর্প বিচাৰিছানে? নহয় নহয় নহয়, মই যেন সৰ্প নেদেখোঁ। যেতিয়াহ'লে মই যি কম এইবিলাক উপলব্ধি কৰি থাকিলে তুমি ঈশ্বৰকে দেখা পাবা। বাণীৰ চিকিৎসা কৰি কৃপালুগুৰু শংকৰদেৱে অসমীয়া জাতিটোক বাণীৰ চিকিৎসা কৰিছে। ই কীৰ্তনেদি হওক, বৰগীতেদি হওক, ভাগৱত দশমেদি হওক, বাণীৰ চিকিৎসা কৰিছে এখন সমাজ গঢ়িবৰ কাৰণে। ইয়াতো এই শুকদেৱে এই কথাটো পৰীক্ষিতক কৈছে যে পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত। যাৰ জ্ঞানোদ্ভৱ হয় তেওঁৰ ভিতৰত কি হ'ব পাৰে এই কথাটো অনুভৱ কৰিছে। আৰু চৰাচৰ জগতত কিছুমান ঘটনা ঘটিছে। দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ, কুল সংহৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকাৰা। বৰষুণ আহিলে হালধীয়াকৈ আহে, দিনত ফেউৰাই মাতে, গুই সাপে ঘৰৰ ভিতৰত সোমায়। এনেবোৰ অমংগল যেতিয়া হৈছে তেওঁ জানিছে কৃষ্ণৰ বুলি ভাবা নাই, এইবাৰ মাধৱ বুলি ভাবিছে। মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী। এই নৰনাথ সামৰাৰ এইখন খেল। গতিকে কুল সংহৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা ৰাজ। সেইখন এখন দ্বাৰকা আৰু এই দেহটো এখন দ্বাৰকা। 9খন দুৱাৰৰ দ্বাৰকাই। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ভাগৱত সম্পৰ্কে ক'লে পৰম দুৰ্বোধ্য আত্মতত্ত্ব, তাৰ জ্ঞানই অৰ্থে হৰি যত, লীলাই অৱতাৰ ধৰা হৰি কৃপাময়। তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰীড়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ। ভাগৱত মানে ভাই ভাবুকং। তুমি ভাৱনা লব্ধ হোৱা 84 লক্ষ যৌনি পৰিভ্ৰমণ কৰি এইবাৰ তুমি দুৰ্লভ মনুষ্য জন্ম পাইছা। বাকী জন্মত তুমি ধনী পাইছিলা, এটা জিলিপক হলে যি 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 কাউৰী হলে খা। এইবাৰ তুমি ধনীৰ সলনীয় বাণী পাইছা। গতিকে এই বাণীক আমি উপলব্ধি কৰিব পাৰিব লাগে। গতিকে এওঁ সেইকাৰণে কৈছে যে তুমি যাবা, মই জানিছো। বেলেগে কোনেও নাজানিলে কিন্তু উদ্ধৱে জানে। মৃত্যুৰ মুহূৰ্তত আমি জীৱবিলাকেও জানো। সৰ্বশেষত আমাৰ মনলৈ সেই ভাৱটো আহে। ইয়াত উদ্ধৱে কৈছে, হা কৃষ্ণ স্বামী বোলন্তে লোটক, ও নয়নৰ পৰা পৰে, শৰীৰত শোকে অগনি উধাই, মনে মহামৰ্ম চৰে। ভাৱনাত গা জিকাৰ খাই উঠিছে উদ্ধৱে। মনত বৰ দুখ।